आज আমার পরম সৌভাগ্য কারণ ত্রিজগতের প্রতি লক্ষ্যের নারায়ণক একেলগে লভিৰ হি বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী হি পৰম করুণাময় জগৎচৰণ উভয় চৰণত নাৰদৰ শত সহস্ৰ প্ৰণাম ভাল দুষ্ট মই তোমাৰ কীৰ্তন তোমাৰ আগমন পবিত্ৰ হৰে বৈকুণ্ঠপুৰী প্ৰভু তোমাৰ সবে আলোচনা কৰি পৰম তৃপ্তি আমি লঘুন্তৰ কোৱাচোন প্ৰভু অৰ্থাৎ এই বৈকুণ্ঠপুৰীলৈ অহাৰ উদ্দেশ্য নারায়ণ নারায়ণ স্বয়ং ত্রিজগতৰ প্ৰতি জনাৰ্দনক আজি মই ক'ব লাগে এই বৈকুণ্ঠলৈ আগমনৰ উদ্দেশ্য হে দয়াময় উদ্দেশ্য অতিকে মহান আপোনালোক দুই কৃপাত পৰিদৰ্শন নাৰদৰ সেই কবিতা কিন্তু বুলি ব্যক্ত কৰা মনৰ বিলাক চলনাকাৰী নিশ্চয় চলনাত পাৰ্গ এই কথা মই আগেই জানিব লাগিছিল
কিন্তু সেই দয়াময় এই সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তি মোৰ একেবাৰেই অভাৱ। তথাপিতো প্ৰভু এটি কথা কওঁ শুন। জানিব পাৰিছোঁ তোমাৰ এই পৰীক্ষাত জয় আৰু বিজয় এই বৈকুণ্ঠপুৰী ত্যাগ কৰি মৈত্ৰমে কৰিলে গম জানিব পাৰিলে ইয়াৰ কাৰণ দেৱৰীকি প্ৰভু দুষ্ট দুজনৰ নিধন কৰিবৰ বাবে আমি নতুন পৰিকল্পনাৰ কৰিছোঁ, কিন্তু কিন্তু এই ক্ষেত্ৰত তুমি আমাক সহায় কৰিব লাগিব। নাৰায়ণ